আজিৰ পৰা ডিউটি আৰম্ভ হৈ গৈছে, মানে ছোৱালীজনীৰ আজিৰ পৰা স্কুল খুলিছে, নতুন ক্লাছলৈ পাইছে, সেইকাৰণে আজিৰ পৰা ক্লাছ হৈছে আৰু মোৰো ডিউটি আৰম্ভ হৈ গৈছে, মানে ৰেগুলাৰ আৰু এতিয়া তাইক পঠোৱা, টিফিন বনোৱা, এনেইতো এইকেইদিন দেৰিলৈকে অকণমান শুব পৰা হৈছিলে, এতিয়া আৰু নহ'ব, এতিয়া ডিউটি আৰম্ভ হৈ গ'ল। আৰু নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু কুশলেই আছে আৰু লগতে হেপ্পী হৈ আছে। আৰু হেপ্পী হৈ থাকিবলৈ নিজে ভালপোৱা কামবোৰ কৰি থাকিব লাগে, নহয় জানো? যিবোৰ কাম কৰিলে আপোনাৰ মনটোৱে সুখ পায়, আপুনি সুখ অনুভৱ কৰে, সেই কামবোৰ কৰি যাব লাগে। কিন্তু ভালপোৱা কাম বুলি কৈছোঁ যদিও কিন্তু কিছুমানে আকৌ নকৰিবলগীয়া কাম কিছুমান কৰিহে মানে সুখ পায়, শান্তি পায়। সেইবিলাক কাম কৰিবলৈ আকৌ কোৱা নাই দেই, যিবিলাক কাম কৰিলে সমাজত প্ৰভাৱ পৰে তেনেধৰণৰ কাম কৰিবলৈ কোৱা নাই। ভাল কাম কিছুমান কৰি যাওক আৰু হেপ্পী হৈ থাকক। এতিয়া ছোৱালীজনী আগবঢ়াই লৈ অকণমান তাইক চাইছোঁ, এনেকৈ চাওঁ সদায়, অকণমান ৰখোঁ তাইক পঠাই লৈ। তাৰপিছত আহিম আৰু এতিয়া ভিতৰত, একো কাম অন্য কৰাই নাই। কালি যাদু চাবলৈ গৈছিলোঁ, অহাও দেৰি আৰু শুই লৰালৰিকৈ উঠিছোঁ, মানে স্কুল যিহেতু তাহাঁতৰ সোনকালে হয়, এতিয়া 6:30 হৈছে, 6:30 তাই গৈছে, সেইবাবে এতিয়া বাকী কামবোৰ কৰিবলৈ আছেই। আৰু মানুহজনীও দেখিছেই নহয়, একদম জধলি বধলি হৈ আছোঁ, মানে ভালকৈ একো কৰিব পৰা নাই। সেইবাবে আৰু এনেকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, আৰু দেৰিলৈকে থাকিলে নহ'লে অসুবিধা হয়, ভিডিঅ'টো আধৰুৱা হয়, সেইবাবে আজি এনেকৈ একদম সোনকালে আৰম্ভ কৰি দিছোঁ। আৰু বনোৱা মেলা কি কৰিলোঁ সেইখিনি বাৰু দেখুওৱা নহ'ল, কাৰণ বহুত লৰালৰি হ'ল, টিফিন চিফিন কি বনালোঁ দেখুওৱা নহ'ল। এতিয়া ভিতৰলৈ আহিলোঁ, আহি দুইটাই বোলো চাহ খাই লওঁ, ৰুটি আৰু ভাজি, চাহ তাইক পঠাই লৈহে খাইছোঁ বাৰু। এতিয়া আৰু এটা এটাকৈ কামত ধৰিছোঁ, ঘৰ চোতাল সাৰিলোঁ, সাৰি লৈ এতিয়া কাপোৰখিনি বোলো ধুই লওঁ, দুয়োজনে চাহো খালোঁ। এতিয়া কাপোৰখিনি ধুই লৈ মেলি লৈছোঁ, আৰু ৰ'দো বৰ চোকা দেখিছেনে, মূৰত একদম উৰণি বাৰণি লৈ লৈছোঁ, তাৰমানে একদম ৰ'দত চকু মেলিবই পৰা নাই। ৰাতিপুৱাই ওলালে আজি ৰ'দটো, ৰাতিপুৱাই এইখিনি কাম কৰি ল'লে দিনটোলৈ আজৰি। আৰু তাৰপিছত ভাত পানী বনোৱা কাম থাকিব, সেইকেইটা বাৰু ভাতকেইটা লাহে লাহে বনামগৈ। এতিয়া কাপোৰকেইটা মেলি ল'লে অকণমান আজৰি। আৰু হাঁহে কুকুৰাই মানে ইমান দিগদাৰ কৰে জানেনে, সিহঁতক সময়ে সময়ে খাবলৈ দি থাকিব লাগে। আৰু ৰাতিপুৱা শুই উঠি মানে বিচনাত থাকোঁতেই সিহঁতি চিঞৰ বাখৰ কৰে, আৰু সিহঁতক খুলি দিবলৈও সোনকালে উঠিবলগীয়া হয়। এতিয়া বাৰু সিহঁতক খুৱাই বুৱাই পঠালোঁ, এতিয়া এবেলালৈ নাহে আৰু আকৌ অলপ সময়ৰ পিছত আহি ওলাই যাবহি, মানে দিবই লাগিব আৰু খাবলৈ কিবা এটা। এতিয়া কাপোৰখিনি মেলি ল'লোঁ, তাৰপিছত ভাতকেইটা ৰেডি কৰিমগৈ। আৰু ৰুটি ভাজি খালোঁৱে যিহেতু, ভাত একেবাৰে চিম্পলকৈ বনাম, গাটোও কিবা কিবি লাগি আছে। এয়া দালিকণ তুলিছিলোঁ বুলি ভাবিছিলোঁ, ভিডিঅ'ত তুল নাখালে, ডিম ভাজিলোঁ, টেঙেচি দালি বনালোঁ, সেয়াই আৰু। ভাতকেইটা খাই উঠি আহিলোঁ, আৰু চুলি তুলি একদম অৱস্থা বেয়া হৈ আছে। ভিডিঅ' কৰিব লাগে আকৌ ৰেডি হৈ নলওঁ, আৰু যেনেকৈ থাকোঁ তেনেকৈয়ে ভিডিঅ'টো কৰোঁ। আৰু দেখিছেই নহয় আজিৰ পৰা ডিউটি ষ্টাৰ্ট হৈ গৈছে, মানে ছোৱালীৰ স্কুল খুলিছে আজিৰ পৰা। আৰু অকণমান টোপনিও লাগি আছে, কিয়নো কালি অকণমান টোপনি ক্ষতি হ'ল। কৈছোঁৱে নহয় আপোনালোকক, যাদু চাবলৈ গৈছিলোঁ বুলি। এনেই আৰম্ভ হোৱাৰ কথা আছিলে 7টা বজাৰ পৰা, কিন্তু কালি প্ৰথম কাৰণে 10টাই বাজিলগৈ। সেইকাৰণে তাৰপিছত তাতে আজিৰ পৰা ছোৱালীৰ স্কুলো খোলা, প্ৰথম স্কুলৰ দিন আজি, সেইবাবে উঠাও সোনকাল হ'ল আৰু ৰাতি শোৱাও দেৰি। আৰু ৰ'দো দিছে একদম খুব ধুনীয়াকৈ, সেইকাৰণে ৰ'দ বেছি হ'লে এনেও গাবোৰ অকণমান কিবা কিবি নিচিনা লাগে। সেইবাবে আজি আৰু ৰাতিপুৱা ৰুটি খোৱা হোৱাৰ বাবে দেখিলেই নহয়, ভাত দালি একেবাৰে চিম্পলকৈ বনাই খালোঁ আৰু আজৰি হ'লোঁ। এতিয়া আকৌ ছোৱালী আহি পালে কাম আছে, আৰু এতিয়া অকণমান এনেই বিচনাতে পৰিমগৈ, নহ'লে অকলে অকলে আৰু কৰিবলগীয়া একো নাইও। সেইবাবে এতিয়া তাই অহাৰ পিছতহে কামখিনি আছে, আৰু ৰাতিপুৱাৰ পৰা আজৰিয়ে পোৱা নাই। ইয়াৰ মাজতে আপোনালোকক কালি যে যাদু চাবলৈ গৈছিলোঁ, সেয়াও অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ, অলপ সৰু সৰু ক্লিপ। এইটো যাদুত আকৌ ছোৱালীজনী ড্ৰেছ চেঞ্জ কৰে, এতিয়া জিন্স আৰু টপ পিন্ধি আছিলে দেখিছেই নহয়, অলপ পিছত তাইৰ ড্ৰেছটো চেঞ্জ হৈ যাব চাব। সেয়া দেখিছেনে, সঁচাকৈয়ে যাদুৰ মায়াজাল দেই, দেখি ভাল লাগিলে, চাই ভাল লাগিলে। গোটেইখিনি আপোনালোকলৈ আগবঢ়োৱা নাই, এইটোত আকৌ তাই তলত একো ছাপৰ্ট নোহোৱাকৈ ওপৰত মানে থিয় হৈ আছে, তলত একো ছাপৰ্ট নাই, দেখিব পাৰিছে। এইটো খেলত তাইৰ কি কৰিছিলে, ওপৰৰ ডিঙিটোৰ ওপৰচোৱা আছে, আৰু ডিঙিৰ পৰা তলৰ ভাগ তাইৰ নাই, দেখিব পাৰিছে নিশ্চয়। এনেকুৱা ধৰণৰ যাদু কিছুমান দেখাইছিলে। এতিয়া তাই বক্সটো মানে বন্ধ কৰি দিলত আকৌ এতিয়া তাই আগৰ দৰেই ওলাই পৰিব। আৰু আপোনালোকক মুখেৰে কৈ দিবলগীয়া হৈছে, মিউজিকটো দিলে যিহেতু মই নতুনকৈ ইউটিউবত কাম কৰিছোঁ, নাজানো কপিৰাইট আহে বুলি শুনো, সেইবাবে মই মিউজিকবিলাক নাইকিয়া কৰি দিছোঁ। আৰু আপোনালোকে মিউজিকখিনি থকা হ'লে বেছি ভাল পালেহেঁতেন চাই, সেইবাবে মিউজিকখিনি নাই কাৰণে মই সৰু সৰু ক্লিপ কিছুমান আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু গোটেইখিনি দেখালে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইবাবে মই অকণমান ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ, যিকেইটা মোৰ ভাল লাগিলে আৰু সেইকেইটা। এতিয়া ছোৱালীজনী ওলাই যাব আগৰ দৰে।
এয়া দেখিছে নহয়। এতিয়া একেবাৰে সন্ধিয়াহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই। ছোৱালী অহাৰ পিছত ভিডিঅ' নকৰিলোঁ আৰু মানে কি হ'ল জানেনে, পেটটো ইমানেই কিবা কিবি কৰিছে, মানে ইমানেই বিষ হৈছে, একদম মানে খামোচ মাৰি ধৰিছে। কি হ'ল পটককৈ নাজানো আৰু, সেইকাৰণে মাজৰ ভাগত একো ভিডিঅ' নকৰিলোঁ। এতিয়া সেইবাবে এতিয়াও ইমান এটা ভাল লাগি থকা নাই বাৰু, কি হৈছে নাজানো। অলপ ভাল পাইছোঁ বাৰু, সেইবাবে আজিৰ ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। মোৰ ভিডিঅ'টো চাই যদি অলপ মানুহ আপোনালোকে ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহিলোঁ দেই, বাই বাই।